আজি আমাৰ আগন্তুক ৭৬তম সন্তোষ ট্ৰফী খেলৰ কাৰণে আমি প্ৰেছ মিট আয়োজন কৰিছোঁ। এতিয়া আপোনালোকৰ ফালৰ পৰা আমাৰ কমিটিৰ পৰা কিবা জানিব লগা আছে যদি আপোনালোকে প্ৰশ্ন কৰিব পাৰে। টোটেল অসমৰ টিম হিচাপে ১৪০ জন আমি প্লেয়াৰ কল কৰিছিলোঁ ট্ৰায়েলৰ কাৰণে, ট্ৰায়েল কাম ছিলেকশ্যন কেম্প। তাৰে ভিতৰত কিছুমান প্লেয়াৰ আহিব নোৱাৰিলে, তথাপিও 98 ডেট ইজ ৯৮জন প্লেয়াৰে উপস্থিত হ'ল। আৰু তাৰে ভিতৰত আমি ৪-৫ দিন ট্ৰায়েল কৰাৰ পিছত আমি 60 প্লেয়াৰ ৰাখিছিলোঁ। তাৰপিছত নেক্সটত আমি 40 প্লেয়াৰ্ছ আমি ৰাখিলোঁ, খেলুৱৈবিলাকক বাছি 40 প্লেয়াৰ্ছ কৰিলোঁ। আৰু আজিকালি আমাৰ অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ নিয়ম মতে 40 জন CRS হয়, চেণ্ট্ৰেল ৰেজিষ্ট্ৰেশ্যন ছিষ্টেম CRS হয়। সেইকাৰণে আমি 40 জন ৰাখিছিলোঁ যোৱাকালিলৈকে। তাৰপিছত টোটেল এতিয়া আমাৰ অসম টীমত 22 জন প্লেয়াৰ, মেইন যিটো টীম হ'ব তাত 22 জন খেলুৱৈ আছে। আৰু 22 জন খেলুৱৈ আছে। আৰু আমাৰ ইয়াত কোকৰাঝাৰত যিহেতু ISPL ফাইনেল খেলখনত আমাৰ অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ মাননীয় আমাৰ সভাপতি কল্যাণ চুব্বে ইয়াত উপস্থিত হৈছিলে। তেখেতে আমাৰ BTRৰ চিফ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আলোচনা কৰি তেখেতে মানে সন্তোষ ট্ৰফীটো একচুৱেলি ইয়াতে খেলাৰ কাৰণে গ্ৰুপ এটা দিয়াৰ কাৰণে প্ৰতিশ্ৰুতি দি গৈছিল। আৰু লগতে তেখেতে ইয়াত আহি পেলাই আমাৰ দৰ্শকক দেখি পেলাই যথেষ্ট আপ্লুত হৈছিলে খেলখন চাই পেলাই। সেইকাৰণে তেখেতে আমাৰ এই সন্তোষ ট্ৰফী যিটো গ্ৰুপ মেটচ, এই মেটচখন কোকৰাঝাৰতে অনুষ্ঠিত কৰাৰ কাৰণে কোটা দি গৈছিল। ইতিমধ্যে তেখেতে কোটা দিয়া মতে আমাৰ ২৮ তাৰিখৰ পৰা ইয়াত খেল আৰম্ভ হ'ব। আৰু 15খন খেল হ'ব টোটেল। আৰু কোকৰাঝাৰ KDSFL আৰু তাৰপিছত আমাৰ ছাই গ্ৰাউণ্ডত খেলখন অনুষ্ঠিত হ'ব। 6টা টিম ইয়াত টোটেল খেলিব। ইয়াত আছে গোৱা আছে, উত্তৰ প্ৰদেশ আছে, তামিলনাডু আছে, আসাম আছে, অৰুণাচল আছে আৰু নাগালেণ্ড আছে। এই 6খন টিম বা 6টা টিম ইয়াতে খেলিব। আৰু ইয়াৰ পৰা যি টিমে আটাইতকৈ বেছি পইণ্ট পাব তেখেতসকলে মেইন যিটো খেল হ'ব এই খেলখনত পাৰ্টিচিপেট কাৰণে ইয়াৰ পৰা ওলাই যাব। অসম টিমৰ কাৰণে আমি কোনো ধৰণৰ ইণ্টাৰফেয়াৰ নকৰাকৈ কোচক কমপ্লিটলি দায়িত্ব দি পেলাই আমি অসম ফুটবল টিমটো ছিলেকশ্যন কৰিবলৈ বা বাছিবলৈ তেখেতক আমি দায়িত্ব দিছিলোঁ। সেই মৰ্মে তেখেতে মানে আমাৰ অসম টিমৰ কোন কোন প্লেয়াৰে খেলিব সেই প্লেয়াৰবিলাকৰ নাম আপোনালোকক গাই দিছোঁ, আপোনালোকে শুনিব। অৰূপ বৰুৱা, বিক্ৰাং दैমাৰী, মেঘৰাজ বসুমতাৰী, এই 3জন হ'ল গ'লকিপাৰ। তাৰপিছত দৈমু হাজোৱাৰী, সুদেম ৱাৰী, টুপু ব্ৰহ্ম, গোপাল ৰাভা, ইহঁতৰ হ'ল ষ্টপাৰ বেক। আৰু মনেশ্বৰ মুছাহাৰী, হিতেশ্বৰ হাজোৱাৰী, দানসোৰাং বসুমতাৰী, ৰাইট বেক মনেশ্বৰ হাজোৱাৰী আৰু হিতেশ্বৰ হাজোৱাৰী। আৰু লেফ্ট বেক হ'ল দানসোৰাং বসুমতাৰী আৰু উৰ্জয় ব্ৰহ্ম। নেক্সটত চেণ্টাৰ মিডফিল্ড জাং মিলেন কুকি, টিমতি নাৰ্জাৰী আৰু চিতু বসুমতাৰী, ত্ৰিদেৱ বড়ো। তেখেতসকল হ'ল চেণ্টাৰ মিডফিল্ড। আৰু ৰাইট উইং হ'ল মিলন বসুমতাৰী আৰু লেফ্ট উইং অক্ৰাং নাৰ্জাৰী আৰু অৰ্জুন মাৰ্ডি। তেখেতসকল লেফ্ট উইং অৰ্জুন মাৰ্ডি আৰু
মিলন বসুমতাৰী হ'ল ৰাইট উইং। ষ্ট্ৰাইকাৰ জয়দীপ গগৈ, জিগেশ ডেকা, জংলা ব্ৰহ্ম, এই তিনিজন ষ্ট্ৰাইকাৰ পজিশ্যনত আমি চিলেকশ্যন কৰি লৈছোঁ। নিকোদিনটো দিয়া 21 নিকোদিনো আছে আমাৰ ষ্ট্ৰাইকাৰ। ষ্ট্ৰাইকাৰত জয়দীপ গগৈ, আকৌ এবাৰ কৈছোঁ, জিগেশ ডেকা, নিকোদিন নাৰ্জাৰী আৰু জংলা ব্ৰহ্ম। আৰু আমাৰ হেড কোচ বিক্ৰম শৰ্মা, হি ইজ ফ্ৰম ৰাজস্থান, আৰু दैমালু বসুমতাৰী, হি ইজ ফ্ৰম কোকৰাঝাৰ, এছিষ্টেণ্ট কোচ। আমাৰ হেড কোচ তেখেত বিক্ৰম শৰ্মা। তাৰপিছত লোচন শইকীয়া হ'ল এছিষ্টেণ্ট কোচ, গলকিপাৰ কোচ। আমাৰ গলকিপাৰৰ বেলেগ কোচ লাগে, সেইকাৰণে গলকিপাৰৰ কোচ হিচাপে তেখেতক লোৱা হৈছে। আৰু ফিজিঅ'থেৰাপিষ্ট হিচাপে ডক্টৰ আশিষ বসুমতাৰী, হি ইজ ফ্ৰম গোসাইগাঁও, আই থিংক মষ্ট প্ৰবলি। প্ৰদীপ কুমাৰ দে, মেনেজাৰ ফ্ৰম কোকৰাঝাৰ। কেপ্টেইনটো এতিয়ালৈকে এনাউন্স কৰা হোৱা নাই। আমি যিহেতু মই সন্তোষ ট্ৰফি ট্ৰায়েল বহুত দেখিলোঁ অসম ফুটবলৰ, স্পেচিয়েলি যি প্ৰায় 12 বছৰ আৰু এইটো লৈ পেলাই প্ৰায় 14-15 বছৰেই হয়। মই দেখিলোঁ প্ৰত্যেক ট্ৰায়েলত যিহেতু মানে আমাৰ টুৰ্ণামেণ্ট চলি থাকে সেইটো সময়ত, ট্ৰায়েলৰ সময়ত, সেইকাৰণে অইলৰ টীম আৰু ACBৰ টীম আৰু ৰাইফলছৰ টীম, এইবিলাক টীমৰ প্লেয়াৰবিলাক আহিব নোৱাৰিছিলে। কিন্তু এইবাৰ আমি কি কৰিছোঁ, যিমান টুৰ্ণামেণ্ট আছে চব বন্ধ কৰি পেলাই আমি প্লেয়াৰবিলাকক মাতিছোঁ। সেইকাৰণে অইলৰ পৰা 7জন ল'ৰা আহিছিলে, তাৰপিছত ACBৰ পৰা আহিছে, আৰু গুৱাহাটী ছুপাৰ লীগ ডিভিজন লীগৰ কিছুমান প্লেয়াৰ আহিছে, আৰু বাকী যিমানবিলাক প্লেয়াৰ আহিছে চব প্ৰত্যেক ডিষ্ট্ৰিক্টৰ পৰা মানে সকলে চিলেকশ্যন কৰা মতে আমি মাতিবলৈ সক্ষম হৈছোঁ। এইবাৰ তাৰমানে আমি দেখিছোঁ যে বেছিভাগ যিটো মানে অসমৰ ষ্টাৰ প্লেয়াৰ তেখেতসকলে ট্ৰায়েলত আহিছে, চিলেকশ্যনো পাইছে। আমি আশা ৰাখিছোঁ এইখন টীম লৈ পেলাই আমি মূল পৰ্বত খেলাৰ কাৰণে সুযোগ নিশ্চয় পাম, এইখিনি আশা ৰাখিছোঁ। আৰু তেখেত আমাৰ কোচ ডাঙৰীয়া আগতে ৰাজস্থান ইউনাইটেডক আই লিগত চেম্পিয়ন কৰিছিলে, সেইকাৰণে আমি আশা ৰাখিছোঁ যিবিলাক কোচ আমি ইয়াত এনগেজ কৰিছোঁ তেখেতসকলে যথেষ্ট চেষ্টা কৰিছে, আৰু আমিও চেষ্টা কৰিছোঁ, আৰু আমাৰ BTR চৰকাৰেও চেষ্টা কৰি আছে যে অসম টীম যাতে মূল পৰ্বত খেলিবলৈ সক্ষম হয়। আৰু আমি এইখিনি দায়িত্ব আমাৰ অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ সভাপতি কল্যাণ চুবে ডাঙৰীয়াই BTR চৰকাৰৰ লগত, স্পেচিয়েলি আমাৰ মাননীয় CEM প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আলোচনা কৰি পেলাই তেখেতক সম্পূৰ্ণ খেলৰ দায়িত্ব তেখেতক চমজাই দিছে, আৰু তেখেতে সেই মৰ্মে স্মুথলি মানে তেখেতে কামবিলাক কৰি আছে, বা BTR চৰকাৰৰ সহায়ত আজি আমি ট্ৰায়েল কেমেই হওক বা এইখন খেল যিটো অনুষ্ঠিত হ'ব সেইখন আমি নিশ্চিতভাৱে সহায় পাইছোঁ, আৰু তেখেতসকলে ভালদৰে চলাব বুলি আমি আশা ৰাখিছোঁ। পৰ্বত খেলিবৰ কাৰণে ইয়াত যিটো গ্ৰুপ মেটচ, ইয়াৰ পৰা ওলাই যাব লাগে আমি আশা ৰাখিছোঁ। আৰু মূল পৰ্বত খেলোঁতে কেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ হয় এইটো আমি খাটাং ক'ব নোৱাৰোঁ, কাৰণ প্ৰত্যেক টীমৰ খেল আমি চোৱা নাই, দেখিবলৈ পোৱা নাই কোন ষ্টেটে কেনেকুৱা ধৰণৰ টীম প্ৰিপাৰেশ্যন কৰিছে। কিন্তু আগত যেনেকুৱা আমি ধৰণৰ টীম প্ৰিপাৰেশ্যন কৰিছিলোঁ, 10 দিন 15 দিন তেনেকুৱা কৰিছিলোঁ, এইবাৰ আমি টীম প্ৰিপাৰেশ্যন কৰোঁতে যথেষ্ট সময় পাইছোঁ। আৰু লগতে আগতে যিমানবিলাক ষ্টাৰ প্লেয়াৰ আছিলে, অইলৰ প্লেয়াৰ, ACBৰ প্লেয়াৰ, তেখেতসকলে আহিব নোৱাৰিছিল, কাৰণ টুৰ্ণামেণ্ট বহুত চলি থাকে সেইটো সময়ত। আমি এইবাৰ কৰিছোঁ কি, টুৰ্ণামেণ্টখন টোটেলি বন্ধ কৰি পেলাই চব প্লেয়াৰবিলাকো আমি মাতিছোঁ। সেই মৰ্মে আমাৰ অইলৰ পৰা 7জন প্লেয়াৰ আহিছে, ACBৰ পৰা আহিছে, গুৱাহাটী ছুপাৰ লীগৰ পৰাও কেইজনমান আহিছে, আৰু আমাৰ প্ৰত্যেক ডিষ্ট্ৰিক্টৰ যিবিলাক ভাল প্লেয়াৰ
ছিনিয়ৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট যিবিলাকে ৰিপ্ৰেজেণ্ট কৰিছে তেখেতসকলৰ পৰা আমাৰ ছিলেক্টৰসকলে ছিলেকশ্যন কৰি পেলাই আমাৰ ইয়াত ট্ৰায়েল কেম্পৰ কাৰণে পঠিয়াইছিলে মুঠ আমি 140জন প্লেয়াৰ মাতিছিলোঁ তাৰে ভিতৰত 98জন প্লেয়াৰ ইয়াত উপস্থিত হৈছে আৰু তাৰে ভিতৰত মানে ফেজ ৱাইজ প্ৰথম ফেজত আমি 98ৰ ভিতৰত 60জন ৰাখিলোঁ 60জনৰ পিছত 40জন ৰাখিলোঁ 40জনৰ পিছত এতিয়া ফাইনাল যিটো মানে আমাৰ টিমত থাকিব 22জন আমি ৰাখিছোঁ আৰু ইতিমধ্যে 22জন কাক ৰখা হৈছে আপোনালোকক অলৰেডি মই ইয়াত उल्लेख कर दी बाद ही आप लोग डिसाइड करोगे अच्छा हुआ कि नहीं हमने अपनी तरफ से बेस्ट किया है सो होप फॉर द बेस्ट कितना कर सकता है आज से पहले तो कुछ भी नहीं था सामने ऑनेस्टली बता रहा हूँ आपको अगर आप पिछले 5-10 साल का रिजल्ट देखो तो रिजल्ट कुछ भी नहीं था तो वो क्यों रिजल्ट नहीं था क्या नहीं वो मेरा काम नहीं है बट हाँ मेरे को ये पता है कि इक्वल चांस है तीनों टीमों का जाने का इतना तो हमें कॉन्फिडेंस है बाकी उस गिवन डे में कौन सा टीम खेलता है बहुत बार ऐसा होता है कि आपको 5 चांस मिलते हैं आप कन्वर्ट नहीं करते दूसरी टीम को 1 मिलता है वो कन्वर्ट कर देती है तो उस गिवन डे में कौन खेलेगा वो उसी दिन मालूम चलेगा बट हम लोगों को होपफुल है कि हम लोग नेक्स्ट राउंड में जा सकते हैं नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौ गैया चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो एसआइ निउर' थेरापि सेन्टार दंसै बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन बे आथिं सानायानो जाग्रोदों ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों ओमफ्राय बिदिनो गुबुन मुलि जाबाबायदों ओमफ्राय हामाखै दिनैनि ट्रिटमेन्टआ आङो एसे मोजां मोनसिनबाय जेरै सिं सानाय आफादावरि सानाय मोदोम जरा सानाय आइजोफोरनि जेंना खर' सानाय बायदि बेरामखौ फाहामनाय जायो लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों नोंथांमोनहा एएसआइ निउर' थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजों सुलाद लानो हागोन